কৰ্তব্য কি শোভা কৰি লৈ ঘূৰি গৈছে অতি মাংগলিকভাৱে অতি সৌখিময় কাৰণে বসুদেৱৰ হাতত ভৰিটি সমৰ্পণ কৰি মই আছো অতিকে সন্তোষিত। কিন্তু কালকেতু মহাৰাজ একটি কথাই মোক বাৰে বাৰে বিচলিত কৰিছে মহাৰাজ। আজিহে বুজিছো মই পিতৃ মাতৃ এবাৰো নিজ কন্যা সন্তানৰ অচিনাকি লোকৰ হাতত কোন হতে সমৰ্পণ। মহাৰাজ এইয়ে হৈছে জগতৰ চিৰন্তন নীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে কলি জ্ঞানী বিবেকীয়া কৰি নিজ নিজ